Hey guys, good evening. এটা নতুন ভিডিওলৈ স্বাগতম। ষ্টুডিঅ'ত মই নয়নমণি দাস এটা নতুন ভিডিও লৈছো। ভিডিওটো সম্পূৰ্ণ শেষলৈকে সকলোৱে চাওক আৰু কোনো যাতে বিতৰ্কৰ সৃষ্টি নকৰে মই অনুৰোধ জনালোঁ। যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাৰীয়ে উপযুক্ত শাস্তি পাব লাগিব। কিন্তু 18জন প্ৰবাসী অসমীয়া হ'ল জুবিন গাৰ্গৰ সমানে হত্যাকাৰী। কিন্তু তেখেতসকলক এতিয়াও উপযুক্ত শাস্তি প্ৰদান কৰা নাই আৰু তেখেতসকলক গ্ৰেপ্তাৰ কৰিবলৈ কিহৰ কাৰণে পৰা নাই। যে আৰক্ষী বিভাগে তেখেতসকলক কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰিব পৰা নাই। যে ছিংগাপুৰৰ কৰ্ণাস্কত আজি চূড়ান্ত ৰায়দান প্ৰদান কৰিছিল 30 মাৰ্চ তাৰিখে যে প্ৰকৃততে পানীত ডুবি মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। এইটো একেবাৰে মিছা কথা, এইটো একেবাৰে ভুল কথা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছিল। যে কৃতাৰ্থ বাহিনীয়ে জুবিন গাৰ্গক হত্যা কৰিছিল পৰিকল্পিতভাৱে ছিংগাপুৰত। কিন্তু জুবিন গাৰ্গক যে হত্যা কৰিছিল সেই হত্যাকাণ্ডৰ লগত অকল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাৰ্গ, অমৃত অভা, শেখৰ জ্যোতি তেখেতসকলে নহয় আৰু হয়তো বহুতো তাৰকা, বহুতো মহান ব্যক্তি হত্যাকাণ্ডৰ লগত জড়িত আছে। ইয়াত কোনো বিতৰ্ক সৃষ্টি নকৰিব। যে 18জন প্ৰবাসী অসমীয়া হত্যাকাৰী হয় নে নহয় কওকচোন। যিটো স্থানত হত্যাকাণ্ডটো হৈছিল বা এই দুৰ্ঘটনাটো হৈছিল যে তেখেতসকল আছিল নে নাই। যে সুনিতা গোস্বামী, মিনতি গোস্বামী আছিল নে নাই। যে ছিংগাপুৰলৈ কেনেকৈ যাবলৈ ভিছা পালে শ্যামকানু মহন্তৰ পত্নীয়ে। জুবিন গাৰ্গৰ পত্নীক ভিছা প্ৰদান কিহৰ কাৰণে কৰা নাই আৰু নকৰিলে কিহৰ কাৰণে, যাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল। মই মিছা কৈছোঁ নে মই ভুল কৈছোঁ কওকচোন। এতিয়া হয়তো বহুতে কমেণ্টত জ্ঞান দিবলৈ আহিব, তই আইনৰ বিষয়ে কিবা জাননে, তেনেকৈ ক'ব। কিন্তু সেই সকলো হ'ল হত্যাকাৰী। কিন্তু সেই হত্যাকাৰীসকল কেতিয়া উপযুক্ত শাস্তি পাব আৰু সেইসকলক কেতিয়া গ্ৰেপ্তাৰ কৰিব। কিন্তু জুবিন গাৰ্গে যে 7 মাহত উপযুক্ত ন্যায় পোৱা নাই সেয়া মানুহে পাহৰি গৈছে। সেয়া জুবিন গাৰ্গৰ লগত থকা মানুহবোৰেও পাহৰি গৈছে। যিসকলে সেৱা কৰি কৰি হাতযোৰ কৰি কৰি জনপ্ৰিয় হ'ল, টকা ঘটিলে, পুঁজিপতি হ'ল, কোটিপতি হ'ল, সেই ব্যক্তিসকলে জুবিন গাৰ্গক পাহৰি গ'ল। গম পাইছেনে? কিন্তু যিসকলে ভগৱান বুলি কয়, যিসকলে দাদা বুলি কয়, সেইসকলে আজি জুবিন গাৰ্গক পাহৰি গ'ল। কিন্তু আমি পাহৰা নাই, আমি কেতিয়াও পাহৰিব নিবিচাৰোঁ। জুবিন গাৰ্গ আমাৰ কাৰণে ভগৱান। আমাৰ মা দেউতা কেনেকুৱা তেনেকৈ জুবিন গাৰ্গ আমাৰ কাৰণে হয়। সেইটো কাৰণে আমি জুবিন গাৰ্গক পাহৰিব বিচৰা নাই। গম পাইছেনে? আমি পাহৰিব নোৱাৰোঁ, আমি কেতিয়াও পাহৰিব নিবিচাৰোঁ। জুবিন গাৰ্গ আমাৰ কাৰণে সদায় মৰমৰ আৰু সদায় আমাৰ কাৰণে ভগৱান। আৰু সেইজন জুবিন গাৰ্গ আমাৰ কাৰণে সদায় থাকিব। কিন্তু জুবিন গাৰ্গক যে উপযুক্ত ন্যায় প্ৰদান কৰা নাই, জুবিন গাৰ্গে যে উপযুক্ত ন্যায় পোৱা নাই, আমি সেই কথা কিয় পাহৰিম, কিহৰ কাৰণে পাহৰিম আমি সেইটো কথা। যে জুবিন গাৰ্গক উপযুক্ত ন্যায় প্ৰদান কৰিব লাগিব। গম পাইছে? যে জাষ্টিছ দিব লাগিব জুবিন গাৰ্গক। যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাৰ্গ এখেতসকলে ফাষ্টেগ আদালতৰ জৰিয়তে উপযুক্ত শাস্তি পাবই লাগিব। যি শৰ্মিলা বৰাৰ নেতৃত্বত যি ফাষ্টেগ আদালত গঠন হৈছিল সেই ফাষ্টেগ আদালতৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব। আমি বিশ্বাস আছে আমাৰ ন্যায়ালয়ৰ ওপৰত। কিন্তু জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব, কিন্তু সোনকালে পাব লাগিব। ডে টু ডে শুনানি হৈছে, ডে টু ডে শুনানি হৈ আছে ফাষ্টেগ আদালতৰ জৰিয়তে। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অতি সোনকালে ন্যায় পোৱাটো বিচাৰিছোঁ। কিহৰ কাৰণে? যে 7 মাহ পাৰ হৈ গ'ল, এই মুহূৰ্ততো প্ৰাণৰ শিল্পীগৰাকীয়ে উপযুক্ত ন্যায় পোৱা নাই। কিহৰ কাৰণে? কিহৰ কাৰণে জুবিন গাৰ্গে উপযুক্ত ন্যায় পোৱা নাই? ন্যায় বিচৰাটো কেনেকৈ ভুল, কেনেকৈ বেয়া, কেনেকৈ অপৰাধ আপোনালোকে কওকচোন। যে ন্যায় পাব লাগিব। এতিয়া বহুতে হয়তো জুবিন গাৰ্গৰ প্ৰসংগত একো নকয়, মাথো ফটো এখন দি পোষ্ট কৰি দিয়ে জাষ্টিছ লাগে। কিন্তু এতিয়া শিল্পীসকলেও ক'ব নোৱাৰে যে জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব বুলি। সেয়া গীতাঞ্জলি হওক, সেয়া প্ৰিয়ংকা ভৰালীয়ে হওক, সেয়া কুসুম কৈলাশ, নীল আকাশ বা মহান মহান তাৰকাসকলে হওক। কিন্তু তেখেতসকলে এতিয়াও নকয় যে জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব, যে জাষ্টিছ দিব লাগিব, যে জাষ্টিছ পাব লাগিব। সেইটো কথা কোনেও নকয়। বাৰু শিল্পীসকলৰ কথা বাদেই দিছোঁ, বিতৰ্ক নকৰিব। এতিয়া কণ্টেণ্ট ক্ৰিয়েটৰসকলেও ক'ব পাৰে যে জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব। যে শাক খোৱা মাছ খোৱা ভিডিঅ' দিয়াতকৈ যে কণ্টেণ্ট ক্ৰিয়েটৰসকলেও যদি ক'লেহেঁতেন একগোট হৈ যে জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব। কিন্তু জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত তেখেতসকলেও যদি এটা হ'লেও ভিডিঅ' বনালেহেঁতেন, এটা হ'লেও মাত মাতিলেহেঁতেন, আজি হয়তো জুবিন গাৰ্গে উপযুক্ত ন্যায় পালেহেঁতেন। মই ভুল কৈছোঁ নেকি, মই মিছা কৈছোঁ নেকি, কমেণ্টৰ যোগেদি জনাওক। সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। দা নয়ন পুষ্পা ব্লগ আমাৰ অফিচিয়েল ফেচবুক পেজ, নয়নমণি দাস পেজটো ফ'ল' কৰিব। জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব। আৰু জুবিন গাৰ্গক যদি আপুনি প্ৰকৃত অন্তৰৰ পৰা ভাল পায়, যদি আপুনি সঁচা অনুৰাগী হয়, তেন্তে হ'লে মোক সদায় সহযোগ কৰিব, সদায় সহায় কৰিব, যাতে জুবিন গাৰ্গে উপযুক্ত ন্যায় পায়। কাৰণ কিহৰ কাৰণে কৈছোঁ, এতিয়া বহুতে জুবিন গাৰ্গৰ প্ৰসংগত একো নকয়, নিমাত হৈ থাকে, মৌন হৈ থাকে। আৰু কিছুমানে বিৰোধিতা কৰে, আৰু কিছুমানে গালি পাৰে, কিছুমানে কয় কি দৰকাৰ ন্যায় বিচাৰিবলৈ, কিছুমান তেনেকৈও কয়, কিছুমানে বহুত বেয়াকৈও কয়। আমি কমেণ্টৰ যোগেদি কিছুমান গালি শুনি থাকোঁ। গম পাইছেনে? এতিয়া বহুতে কণ্টেণ্ট ক্ৰিয়েটৰসকল হওক বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে হওক, সাংবাদিক বন্ধুসকল হওক, তেখেতসকলেও জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মানে বৰ বিশেষকৈ একো নকয়। গম পাইছেনে?
কিন্তু কোৱাটো উচিত, কাৰণ ক'ব লাগে, কাৰণ জুবিন গাৰ্গ এজন ভগৱান আৰু ৰাইজৰ মানুহখিনি জুবিন গাৰ্গ এজন সৰু সুৰা মানে সাধাৰণ ব্যক্তি নাছিল, কাৰণ জুবিন গাৰ্গ এজন ভগৱান আৰু সেইজন ভগৱানক সেইকাৰণে আজিও প্ৰতিজন ব্যক্তিয়ে হৃদয়ত স্থান দিছে, গম পাইছেনে? এজন ব্যক্তিক হৃদয়ত স্থান দিয়াটো ইমান সহজ আৰু সাধাৰণ নহয়, গম পাইছেনে? দাদা য'তেই আছে ভালে থাকক, কুশলে থাকক, এইটোৱে ক'ম। 30 মাৰ্চ তাৰিখৰ পৰা যি ফাষ্ট ট্ৰেক আদালত গঠন হৈছিল আৰু যি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যি কেছটো চলি আছে, সেই কেছটোত যাতে জুবিন গাৰ্গে সোনকালে উপযুক্ত ন্যায় পায় আৰু হত্যাকাৰী যাতে সোনকালে উপযুক্ত শাস্তি পায়, সেইটোৱে আমি বিচাৰি আছোঁ। জুবিন গাৰ্গৰ হত্যাকাৰীয়ে উপযুক্ত শাস্তি পাব লাগিব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এইসকলে উপযুক্ত শাস্তি পাব লাগিব। তেখেতসকলে যাতে কোনো কাৰণে জামিন নাপায়, মই অনুৰোধ জনালোঁ যাতে ন্যায়ালয়ে যাতে সোনকালে জুবিন গাৰ্গৰ কেছটো যাতে তদন্ত কৰে আৰু যি ফাষ্ট ট্ৰেক আদালত গঠন হৈছিল আৰু যি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ডে টু ডে শুনানি হৈ আছে যে শৰ্মিলা ভূঞাৰ নেতৃত্বত জুবিন গাৰ্গে তেনেকৈ যাতে উপযুক্ত ন্যায় সোনকালে পায়, সেইটোৱে বিচাৰিছোঁ। কাৰণ গৰিমা বৌ যিমান দুখত আছে, পামী বৰঠাকুৰ বা যিমান দুখত আছে আৰু কপিল বৰঠাকুৰ দেৱ যিমান দুখত আছে, সেয়া হয়তো আমি কল্পনা কৰিব নোৱাৰোঁ। আৰু প্ৰকৃত অনুৰাগীসকলে কিমান কষ্টত আছে সেইটো আমি বুজি পাইছোঁ। কাৰণ জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব। মই অনুৰোধ জনাইছোঁ, কোনো যাতে জুবিন গাৰ্গক লৈ নতুনকৈ যাতে চক্ৰান্ত, নতুনকৈ যাতে ষড়যন্ত্ৰ আৰম্ভ নকৰে। উপযুক্ত শাস্তি পাব লাগিব হত্যাকাৰীয়ে, উপযুক্ত ন্যায় পাব লাগিব জুবিন গাৰ্গে। আৰু শিল্পীসকলেও ইয়াৰ সন্দৰ্ভত অলপ ন্যায়ৰ কাৰণে মন্তব্য প্ৰদান কৰাটো উচিত বুলি ভাবোঁ। বিতৰ্ক কৰাটো ইমান ভাল নহয়। দাদা য'তে আছে ভালে থাকক, কুশলে থাকক। সদায় জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মাত মাতি যাম স্পষ্ট কণ্ঠৰে। কোনোবাই কিবা কয় নকয়, পিছৰ কথা ক'ত কি হৈছে নহৈছে, পিছৰ কথা জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব। আজিলৈ ভিডিঅ' মানে টাটা বাই বাই, জয় অসম, জয় জুবিন দা।